কি ক'লে অ' দৱাডাল গোটেইটো টপা। হাই বন্ধুসকল, আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো যাতে কোনো চিৰিয়াছলি নলয়, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাই যিবিলাকে উল্টা পুল্টা কমেন্ট কৰা চাই ল ভাই চাই ল লাখ টকীয়া মুৰ্গীৰ মাংস দিছা লাখ টকীয়া মুৰ্গীৰ মাংস এই বন্ধুসকল, লাখটকীয়া মাংস আপোনালোকে দেখিছেনে নাই? লাখটকীয়া মাংস এওঁলোকে খাই আছে। এওঁলোকে কিন্তু উল্টা পাল্টা কমেণ্ট কৰাবিলাকক কিন্তু এওঁলোকে খাবলৈ নিদিয়ে। সেই বন্ধুসকল, মোৰ খাবলৈ বৰ মন গৈছে দেই। অসমৰ আটাইতকৈ ধুনীয়া বোৱাৰীগৰাকীৰ লগত আজি এটা মানে কি লাঞ্চ এটা ঠিক আছে ইমান ধুনীয়া বোৱাৰী, তেতিয়াহ'লে এইবাৰ মিছ ৱৰ্ল্ড অসমৰ পৰা খিতাপ নিশ্চয় জয়লাভ কৰিব। কেতিয়াবা তুমি দেখোন বাইদেউ বুলিও কোৱা, কেতিয়াবা দেখোন তুমি ফেচবুকত ভণ্টি বুলিও কোৱা, কেতিয়াবা তুমি বোৱাৰী বুলিও কোৱা। খানা খাই গ'লা পুৰা আগতকৈ বেছি ধুনীয়া হৈ গৈছে কিয় এই লাখটকীয়াৰ মাংস খালে ধুনীয়া কিয় হ'ব? বিউটিফুলহে হ'ব। মানুহ কিবা লাখটকীয়া থাকে, তাৰমানে লাখটকীয়া বাইদেউ আপুনি নহয়নে? লাখটকীয়া মাংস মোৰ হাগা লাগছিল, অলপ হাগি আহোঁ, খাব পৰা নাই। কমেন্ট কৰে এটা চাই ল ভাই চাই ল মাছ চাই ল মাছ চাইছা নাই মাছ চাইছ আহি যাও ইফালে আহি যাও পাই হাগা মুতা কৰি মোৰ পেটটো চাফা কৰি থৈ আহিলোঁ। খাব লাগিব ৰা অলপ ভাই, তো শুনি অলপ বেছিকৈ খা। লাখটকীয়া বাইদেউ, লাখটকীয়া খানা মানে মুৰ্গীৰ মাংস, নিশ্চয় লাখটকীয়া মাছো হ'ব। খা ভাই, তহঁতে বেছিকৈ খা। মই খালি ভাই নমস্কাৰ, মই নাখাওঁ দে, মোৰ হাগা হ'ব ভাই, হাগা হ'ব। লাখটকীয়া মাংস নাখাওঁ ভাই, নাখাওঁ। মাছ পুৰি চাও 1 কিলোৰ দাম কিমান 150 টকা 1 কিলোৰ দাম 150 টকা ঠিক আছে হে ভাই, তোৰ 150 টকাত আমি চাউল কিয় খাওঁ হে ভাই? মই হ'লে জীৱনত 150 টকাত চাউল লাখটকীয়া বাইদেউ, লাখটকীয়া মাংস, অত্যন্ত চাউল কেতিয়া লাখটকীয়াই হ'ব লাগিছিল। নেমু টেঙা ঠিক আছে আমৰ আচাৰ ভাই লোকেল আচাৰ এই লেবু, দালি, এই লোকেল আচাৰৰ দামকেইটাতো নকলে নিশ্চয় তালিকাখন প্ৰকাশ কৰিব। ধুনীয়া কৰি ভিডিঅ'বিলাক বনাই ঠিক আছে কোনো কণ্ট্ৰভাৰ্চি নকৰে, কাৰ কি হৈছে কাৰ কি হোৱা নাই কোনো কথা নকয়। এই ভিডিঅ'ত তোৰ উল্টা পুল্টা কমেণ্ট কিহৰ কাৰণে ভাই অশ্লীল কমেণ্ট কৰা হা লাজ লজ্জা নাই ভিডিঅ' দিয়াৰ পিছততো কমেণ্ট কৰিব, যাৰ যি ইচ্ছা যায় কমেণ্ট কৰিব। দিশ দুটা, ভাল বেয়া। কোনোবা বেয়া কমেণ্ট কৰিব পাৰে, ভিডিঅ'টো চাই যদি পচন্দ লগা নাই তেতিয়াহ'লে বেয়া কমেণ্ট কৰিব, আৰু যদি ভাল হৈছে তেতিয়াহ'লে লাইক দি পেলাই আৰু হয়তো কিবা কিবি ভাল কমেণ্ট দিব। অসমৰ কিছুমান বোৱাৰী মহিলাৰ কোনো লাজ লজ্জা কিছুমানৰ নাই দে ভাই। বোৱাৰী হ'লে ন অসমৰ বোৱাৰীৰ কিয় লাজ লজ্জা নহ'ব? নিশ্চয় আছে। আপুনিতো সৰু কথা কৈছে। কথা হ'ল কি, কমেণ্ট কৰাৰ অধিকাৰটো সকলোৰে আছে, ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে। আপুনি তলৰ যিটো কমেণ্ট বক্স আছে সেইটো নহ'লে আপুনি ব্লক কৰি থৈ দিব। কিয় কৰিব পৰা নাই? পাব্লিকেতো আপোনাক ওপৰলৈ লৈ গৈছে নহয়। কেমেৰা ভালকে ধৰা দিয়ে ঠিক আছে কেমেৰা ভালকে ধৰা এতিয়া কৈছো মই ৰিয়েল কথা কৈ ৰিয়েল মাত পাতো এই কেমেৰামেন ভাই সাৱধান, উৰি যাম দেই। যদি ধুমুহা গতিত আহিছে নহয়, বতাহ চতাহ হ'লেতো উৰিয়ে গ'ল হ'ল। অলপ লাহে লাহে কওক না কিয়? পাব্লিকক বুজোৱাৰ কাৰণে আপুনি চেষ্টা কৰক। খাবি নেকি হা খাই ল ফেচবুকৰ পইচা দে ফেচবুকৰ পইচা ভাই হিম্মত আছে এই ভাই, আমাৰ ফেচবুকৰ পইচা দি লাখটকীয়া খানা খাব পৰা আমাৰ কেপাচিটি নাই। কাৰণ আমি এটা ভিডিঅ' ফেচবুকত বা ইউটিউবত দিলে সপ্তাহত 180টা 190টা ভিউজ আহে। তে বছৰত কিমানটা আহিব? আপোনাৰ হয়তো মিলিয়ন ভিউজ আহে।
গতিকে আপুনিতো লাখ টকীয়াৰ মাংস খাব পাৰিব বাইদেউৰো কিজানি মিলিয়ন ভিউ চাই বাইদেউ লাখ টকীয়া গতিকে আপোনালোকে খাব পাৰিব আমি অসমত থাকিলে আয়াৰলেণ্ডৰ পৰা ইনকাম কৰোঁ ভাই ফেচবুকত আয়াৰলেণ্ডৰ পৰা দ্যাট ইজ দ্য পাৱাৰ অফ দ্য ইউটিউবাৰ হয় দিয়কচোন আপোনাৰ আয়াৰলেণ্ডত বিজনেছ আছে আপুনি এইবিলাক কৰিবই পাৰিব আপোনাৰ ইনকাম বহুত হয় কিজানি গতিকে আপুনি বহুত খানা খাব পাৰিব লাখ টকীয়া খানা লাখ টকীয়া চাউল আৰু মানুহক কিবা কিবি ক'ব পাৰিব ঠিক আছে দিয়ক কৈ থাকক যিমান পাৰে সিমান কওক ডেট ইজ দ্য পাৱাৰ অফ ইউটিউবাৰ ডেট ইজ দ্য পাৱাৰ অফ ইউটিউবাৰ য়েছ बाय टाटा गुड बाय गया মই বাকী ইউটিউবাৰ নিচিনা মুখা পিন্ধা ইউটিউবাৰ নহয় ঠিক আছে বাকী ইউটিউবাৰ মানে কি মুখা পিন্ধা নেকি আপোনাৰ যেনেকৈ ভিডিঅ'বিলাকত আপোনাক উল্টা পুল্টা কমেণ্ট কৰে আমাৰ বা আপুনি ডিম্পুহঁতৰ মানে আপুনি ভিডিঅ' নিশ্চয় চাইছে তেওঁলোকৰ তাতে উল্টা পুল্টা কমেণ্ট কৰা দেখিছেনে আমিতো বহু বছৰ আগৰ পৰা আমিতো নিউ বৰ্ণ আমিতো ডিম্পুৰ বহুত ভিডিঅ' চাইছোঁ তেওঁলোকতো আমি উল্টা পাল্টা আজিলৈকে কমেণ্ট দেখা নাই আমি কমেণ্ট বক্সো চাইছোঁ আপুনি ধুমুহা গতিত কিয় ইমান কথা কয় समझ रहे हो समझ रहे हो आप समझ रहे हो ना লজ্জা যদি আছে নহয় এইবিলাক উল্টা পুল্টা কমেণ্ট নকৰিব মহিলা হ'লে নহ'ব অসমৰ বাইদেউসকলক কৈছোঁ দেই আপোনালোকে এওঁলোকৰ ভিডিঅ' চাই নাচাই সেইটো আপোনালোকৰ পাৰ্চনেলি মেটাৰ কিন্তু এওঁলোকৰ ভিডিঅ'ত কমেণ্টত লেতেৰা কমেণ্ট নকৰিব অনুৰোধ কৰিছোঁ আপোনালোকক I am sorry, Babu. আপোনালোকৰ নিচিনা চুকৰ ভেকুলী হৈ পেলাই প্ৰফাইলটো লক কৰি থৈ পেলাই বেলেগৰ ভিডিঅ'টো উল্টা পুল্টা কমেণ্ট আমি নকৰোঁ ভাই অ' চকুৰ ভেকুলী কাক কয় নাজানো আমি হ'লি জানো ভাই কেইটামান ভিডিঅ' ইউটিউবত দি ছ'চিয়েল মিডিয়াত দি ডাঙৰ পণ্ডিত হৈ গ'লা যেন সমাজৰ কামহে এওঁলোকে কৰিছে কাম কৰি ৰাইজক গ্লানি কথা শুনিছে ঐ কেমেৰামেন ভাতটো নাপাবিয়ে অলপ পিছত লাইট অফ নকৰিলে চুলাইও খাই যাব পাৰ চুলা कैसा लगा मेरा मजाक বন্ধুসকল বাইদেউসকল যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নিশ্চয় ছাবস্ক্ৰাইব এটা কৰিব নেক্সট ভিডিঅ'লৈ বা